এ এ এ বন্ধু বন্ধুসকল এয়া চাওক আমাৰ লছৰ এয়া চাওক মজুৰি চাওক। গুড মৰ্নিং বন্ধুসকল, আশা কৰোঁ আপোনালোকে ভালে আছে আৰু আপোনালোকৰ মৰম ভাল পাত ময়ো ভালে আছোঁ। চ' আজি আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজত আকৌ আহিলোঁ। এয়া চাব পাৰিছে ব্ৰহ্মপুত্ৰ নদীৰ পৰা আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এয়া চাব পাৰিছে ইলিছ মাছ মাৰিবৰ কাৰণে আমাৰ জাল পাতা আৰম্ভ হৈ গৈছে। আজি আমাৰ বাবু ভাইৰ লগত আহিছোঁ ইলিছ মাছ মাৰিব। আৰু পিছফালে এয়া ভাতিজা আছে, নাও বাই আছে। এয়া চাওক ব্ৰহ্মপুত্ৰ নদীত একদম নৰনাৰায়ণ সেতু ব্ৰিজৰ ওচৰৰ পৰা আমি আজি জাল পাতিব আৰম্ভ কৰিছোঁ। চ' আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। চ' এয়া চাব পাৰিছে জাল পাতা আজি আমাৰ আৰম্ভ হৈ গ'ল। আৰু বন্ধুসকল এয়া আমাৰ জাল পাতা শেষ হ'ল। এয়া চাব পাৰিছে এইটো ড্ৰাম এতিয়া পানীত দি দিলোঁ। আমাৰ জাল পাতা শেষ হ'ল, এতিয়া আমাৰ জাল উঠা আৰম্ভ হৈ যাব। চ' চাই থাকক ভিডিঅ'টো আপোনালোকে। এয়া বন্ধুসকল আমি এতিয়া জাল উঠা আৰম্ভ কৰিলোঁ। মানে কথাটো হ'ল যে সৌ তাতে এটা নাও আছে, দেখা যাই আছে ক'লা ক'লা, সেইটো মানে পানীত জাল আটকি গৈছে আৰু সেইটো জালৰ লগত আমাৰ ইলিছ মাছ জাল লাগি জালটোত দুইফালে মানে ছিঙি গৈছে। এটা চাইড ইফালে আছে আৰু এটা সৌ তাতে গৈছে। এতিয়া আমি বিচাৰি সেইটো জাল আমি ওলাম। চ' চাওঁ কি হয় এইটো জালত। চ' আপোনালোকে চাই থাকক মাছ লাগিছেনে নাই। একদম অৱস্থা বেয়া হৈ গৈছে। চাওক এই জাল ছিঙা শেষ আৰু সৌ তাতে আৰু এটা টুকুৰা আছে। এইবাৰ আমি সেইটো উঠাম। চ' চাই থাকক। আৰু বন্ধুসকল এতিয়া আমি আৰু এটা টুকুৰা বিচাৰি পালোঁ, সৌ তাতে আছে। চ' এইটো এইবাৰ আমি উঠাম, চাওঁ কি হয়। এইটো টুকুৰাত মাছ লাগিছে নে নাই আপোনালোকে চাই থাকিব। এয়া চাব পাৰিছে আজি মাছ মাৰিব আহি বহুত লছ হৈ গ'ল আজি। ব্ৰেক এয়া চাওক আৰু এটা পালোঁ। এবাৰ কি হয় চাওঁ, মাছ লাগে না নাই। এটা টুকুৰাটো আমাৰ মিছ হৈ গ'ল। এইবাৰ এইটো কি হয় চাই থাকক আপোনালোকে। প্ৰায় আমাৰ জাল উঠা শেষ হ'ল আৰু, কিন্তু এতিয়ালৈকে এটা মাছো পোৱা নাই। আৰু তাৰ লগততো আমাৰ জালটো ছিঙিছে, সেইটোতো লছ হৈছে, লগতে মাছো নাই। আজি একদম মন চন বেয়া বন্ধুসকল, কি ক'ম। চাওঁ এতিয়াও জাল পানীত আছে যদি এখাও আছে। বন্ধুসকল এয়া চাওক আমাৰ লছৰ এয়া চাওক মজুৰি চাওক। কি ক'ম, ইমান কষ্ট কৰি ইমান জাল ঠাল ছিঙি এইটো মাছ আমি আমাৰ যাত্ৰাহে জাষ্ট হ'ল। এয়া চাওক সৰু এটা ইলিছ।
চ' আপোনালোকে ভিডিঅ'টো ক'ৰ পৰা দেখি আছে নিশ্চয় কমেণ্ট কৰি জনাব, আৰু যিহেতু ছাবস্ক্ৰাইব কৰা নাই এতিয়াই যাই চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, আৰু লগতে ভিডিঅ'ত লাইক এটা কৰি দিব। এয়া চাওক কষ্টৰ ফল, মাছ মৰা ইমান ইজি নহয়। এয়া চাওক ইমান কষ্ট কৰি মাছহে পালোঁ আমি। এইটো এতিয়াও জাল আছে, চ' চাই থাকক কি হয়। এইটো চাওক একদম সৰু মাছ। এয়া চাওক জালো শেষ বন্ধুসকল। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক এটা কৰি দিব, আৰু লগ পাই আছোঁ আকৌ এটা ভিডিঅ'ত।